Hi guys, Mormi Peko YouTube channel sa pa pengam kumrik sudong supang ngodong areksa rumol pungkupam na joko oingokol gedong orok ngologalik sem hina joka pengam আৰু আপোনালোকে দেখি পাইছে এয়া মটৰ এইটো মটৰ কৰা হৈছে ইয়াত আৰু হেফালে যাম মই এতিয়া আৰু ইয়াত কৰা হৈছে সৰিয়হ কিন্তু এটালৈকে ওলোৱা নাই আৰু যোনটো আপোনালোকে হেউজীয়া দেখি আছে সেইটো হৈছে সৰু আলু আমাৰ মিচিঙত ফুল আলুটি বুলি কওঁ আমি আৰু এইটো হৈছে নহৰু আৰু ইয়া হল আমাৰ পথাৰ Betul. Kamu betul apa lagi dak vaksin. Pangok dak ko ang apa ngotopangok kapungko pa na mo yidam. আৰু এইটোৱে আছিল আমাৰ পথাৰটো আৰু আপোনালোকে আমাৰ পথাৰটোক চাই কেনেকুৱা লাগিলে প্লিজ কমেন্টত জনাব এটা মই ঘৰলৈ গৈ আছে হেফালে এটা কাম কৰি আছে আৰু এটা মই ঘৰৰ গৈ মেলি ওলাই লম ঘৰৰ পৰা আহিলো ৰুমত ঘৰৰ পৰা হাতু ব্লগ বনোৱা নহল কাৰণ মই বহুত কষ্টতে আহিলো মই কাৰণ বাছত যাব নোৱাৰো কিন্তু বাছতে যাব লগিয়া হল আৰু মেজিক নাপালো সো মই অলপ ফ্ৰেছ কৰিলো তাৰ পিছত এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছো গুদলিয়ে হৈ গল তো গুদলিতে মই অকলে আছো ৰুমত সো মই ভাবিছো কিবা এটা বনাম ওয়ালত লগোৱা কিবা এটা সো মই হেতু বনাম আৰু মোৰ লগত একো বস্তু নাছিলে সো মই কিবা যোগাৰ কৰি মেলি বনাম আৰু তো যোনটো মই বস্তু বনাম ওয়ালত লগোৱাটো আপোনালোকে বনাব পাৰিব ট্ৰাই কৰিব পাৰিব আৰু মোৰ ভিডিওটো শেষলৈকে চাই থাকক মই কেনেকৈ বনাও আৰু ক'ব মোৰ বনোৱাটো কেনেকুৱা লাগিলে প্লিজ কমেন্টত জনাব আৰু মোৰ লগত আছিল এই কাৰ্টুনটো তাকে মই এতিয়া ৰাউণ্ডকে কলমেদি আঁকি ললো তাৰ পিছত কেঁচি পোৱা কাটিছো আৰু এয়া চাব পাৰি মোৰ কাটি হৈ গল আৰু এনেকৈ বগা কাগজ ল'ব লাগে
এইটোৱে আছিলে আজিৰ ব্লগটো আৰু আপোনালোকে মোৰ চেনেলটো প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যোনে যোনে নতুনকৈ মোৰ চেনেলত আহিছে প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব